हेलो बंधुসকল, আজি মই আপোনালোকক দেখাম আপোনালোকে ফেসবুকত যদি অটো প্লে ভিডিও হৈ যায়, যেতিয়া আপোনালোকে ফেসবুকখন অন কৰে তেতিয়া ফেসবুকত ভিডিঅ'বোৰ অটো প্লে হৈ যায়। সেইবোৰ আপোনালোকে কেনেকৈ বন্ধ কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকক কোনো কিছু কৰিব নালাগিব। আপোনালোকে এটা সেটিং কৰি ল'ব। এনেকুৱা আহিলে আপোনালোকৰ ফেসবুকত অটো প্লে হৈ যায়। মই আপোনালোকক আজি দেখাম অটো প্লে এইবাৰ দেখিবলৈ পাইছে অটো প্লে হৈ আছে। এইবাৰ কেনেকৈ আপোনালোকে বন্ধ কৰিব। ইয়াৰ আগতে এটা কথা কৈলো, মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিয়া সকলোৰ আগত নোটিফিকেশ্যন পোৱাৰ কাৰণে। তেনেহ'লে আহক শুরু কৰোঁ। আপোনালোকে ফেসবুকত সোমাই যাব। অহাৰ পিছত ইয়াত আপোনালোকে সেটিং অপশন পাই যাব। সেটিং অপশনত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত একবাৰ তলফাললৈ আহি যাব। ইয়াত মিডিয়া এণ্ড কণ্টেক্ট বুলি এটা অপশন আছে। আপোনালোকে ইয়াৰ পৰা ফুল এইচডি ফটো আদি আপলোড কৰিব পাৰিব। সব থাকিলে অন কৰি দিব। এইবোৰ আপোনালোকে ফুল এইচডি ফটো আপলোড কৰিব পাৰিব। আপোনালোকে অটো ভিডিঅ' এইবোৰ আপোনালোকে অফ কৰিব কেনেকৈ, এইটো মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে অটো প্লে, এইটো আপোনালোকক ক্লিক কৰি দিব। দিয়াৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ওৱান মোবাইল ডাটা ইউজ ৱাইফাই, এইটো ৱাইফাই অনলি। এইটো অটো প্লে নেভাৰ অটো প্লে ভিডিঅ' আপোনালোকে একেবাৰে শেষতো ৰান কৰি দিব। আজি ইমানলৈকে। আজি মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব।